নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, আপোনালোকে যদি খেতিয়ক নিশ্চয় খেতিৰ বিষয়ে জানে, তথাপি মই আপোনালোকক প্ৰথম গছা দিয়া দিনা আমি কি কৰো সেইটো মই আপোনালোকক দেখুৱাই দিম। বন্ধুসকল, আমি প্ৰথম গছা দিয়া দিনা আমি এডাল বিজুলী বাঁহ কাটো, লগতে এডাল তুলসী গছ লাগিব, লগতে এডাল কলা কচু গছ লাগিব। সেইকাৰণে মই নাঙালাত থকা গছডালকে উঘলিলো। এতিয়া আৰু ধূপ আৰু মিঠাতেল লাগিব, সেইকাৰণে মই আমাৰ নিজৰ দোকানৰ পৰা ললো। যিহেতু এটাই চাকি লগোৱা যাব, সেইকাৰণে 10 টকীয়া মিঠাতেলটোকে ললো। এতিয়া এটাই বস্তু ল'ব থাকিল আৰু সেইটো হৈছে মাটিৰ চাকি। আৰু সেই বস্তুটো মায়ৰ ৰুমত পাম, সেইকাৰণে মই মায়ৰ ৰুমত সোমালো আৰু মাটিৰ চাকি আৰু এটা সীহা ওলাই ললো। গতিকে বন্ধুসকল, গোটেইখিনি বস্তু মই এই থহাত সোমাই ললো যাতে বস্তুখিনি পাহৰি নাযাওঁ। এতিয়া বন্ধুসকল, মই ভুলতে ভাত খাই পালো, সেইকাৰণে গাও ধুব লগা হ'ল। গতিকে বন্ধুসকল, এনে পূজাৰ নামত 1 বাল্টিং পানী ঢালি ললো চাবোন নলোৱাকৈ, কাৰণ পথাৰত গ'লে এনেও লেতেৰা হ'ম। গতিকে বন্ধুসকল, সকলোখিনি ৰেডি কৰি ওলাই আহিলো পথাৰত। কিন্তু বন্ধুসকল, আপোনালোকে নাভাবিব মই যে এই দুখন মনাত লৈছো ইয়াতে সাৰ লোৱা বুলি। এই দুখন মনাত আছে আমাৰ ৰোৱনী দুটাৰ কাৰণে খোৱা বস্তু। গতিকে বন্ধুসকল, আহি পালো আমি নিজৰ মাটিত আৰু সেইকাৰণে বাঁহডাল পুতি দিলো এডাল আলিত। এতিয়া মই কচু গছ আৰু তুলসী গছ ইয়াতে ৰুই দিম। এইখিনিতে বন্ধুসকল, আপোনালোকক মই এটা কথা কওঁ, আমাৰ বাবাহঁতৰ দিনত এনেকুৱাকে প্ৰথম গছা দিওঁতে ধুনীয়াকৈ পূজা এটা কৰিছিল, য'ত কল প্ৰসাদৰ এটা নিৰ্বোতৰ শৰাই আগবঢ়াইছিল। কিন্তু আমাৰ দিনত এনে ধূপ আৰু চাকি জ্বলাই এই নিয়মটো পালন কৰো। এতিয়া মই লক্ষী মায়ৰ নাম এটা লৈ সেৱা এটা ললো, লগতে প্ৰথম গছা 2 শাৰীমান ৰুই দিলো। লগতে এটা সৰু ডবল আছিল আৰু সেই ডবলটো মই 2 শাৰীমান ৰুই দিলো।